হাই হেল্ল' নমস্কাৰ সকলোকে, আসসালামু আলাইকুম। এইটো পাৰ্চেলটো যোৱাকালি আহিছিলে। ৰাতি হোৱাৰ কাৰণে মই পাৰ্চেলটো আনবক্সিং কৰা নাছিলোঁ। আজি ভাবিলোঁ ৰাতিপুৱাই পাৰ্চেলটো আনবক্সিং কৰোঁ। আৰু ইয়াতে এটা ষ্ট'ৰেজ ৰেক আছে, যিটো মানে ষ্টেণ্ড কৰি থ'ব পাৰি। আৰু এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। প্লাষ্টিকৰ হয়, কিন্তু দেখি কেনে মোৰ ফ্লিপকাৰ্টত চাই থাকোঁতে মোৰ দেখি বিৰাট ভাল লাগিলে, আৰু সেইটো কাৰণে মই অৰ্ডাৰ কৰি দিলোঁ। যিহেতু আমাৰ ঘৰত জাগা বহুত অসুবিধা, তাৰ কাৰণে সৰু হয় বস্তুবিলাক, মানে থ'বলৈ বহুত ধুনীয়া। সেইটো কাৰণে ভাবিলোঁ যে এইটো থোৱাৰ কাৰণেতো অলপ জাগা ওলাবই, তাৰ কাৰণে এইটো অৰ্ডাৰ কৰি দিলোঁ মই। আৰু আহিছে, ভালেই লাগিছে মোৰ চাই কেনে, কিন্তু এতিয়ালৈকে কেনেকৈ কি কৰিব লাগে নালাগে গোটেইখিনি বস্তু মানে ফিটিং কৰিব লাগিব। আৰু গোটেইখিনি সকলোৰে সন্মুখতে আনবক্সিং কৰিছোঁ। এতিয়া মই আপোনালোকৰ সন্মুখতে ফিটিং কৰিম গোটেইখিনি। চাই থাককচোন সকলোৱে ভিডিঅ'টো, আৰু শেষলৈ চাব। এইটো মানে ষ্ট'ৰেজ ৰেকটো বহুত ধুনীয়া হয়, ভাল লাগিছে মোৰ। সকলোৱে দেখিছে চাগে অনলাইনত, আৰু ভাল লাগিছে। ষ্ট'ৰেজ মানে কম জেগাতে গোটেইখিনি বস্তু থ'বলৈ, আৰু মানুহৰ জীৱনততো আৰু কি ক'ব, আৰু যিমান হয় সিমানেই কমেই হৈ থাকে, সদায় মানে কমেই হৈ থাকে। মানে মানুহৰ কেতিয়াও অভাৱটো পূৰণ নহয়েই, আৰু মানে কিবা লাগিয়ে থাকে। এইটো ল'লে আকৌ এটা মনত পৰে যে আকৌ সেইটো ল'ম, আকৌ সেইটো ল'লে আকৌ মনত পৰে যে আকৌ এটা কিবা ল'ম, এনেকুৱা মানে হৈয়ে থাকে। আৰু মই এনেকৈ ষ্টেণ্ডটো ফিটিং কৰিলোঁ। মোৰ ভাইটি আৰু আমি দুজনে এইটো ফিটিং কৰিলোঁ। আৰু এইজনী ইয়াতে সোমাই কেনে খেলি আছে, কাৰ্টনটোৰ ভিতৰত সোমাই কেনে খেলি থাকিবলৈ ভাল পাইছে এনেকৈ। আৰু এইটো এনেকৈ মই ফিটিং কৰিলোঁ, কিন্তু ভালকৈ মিলাব পৰা নাই। মানে এবাৰ কিবা হৈছে বস্তুখিনি মানে ঠিক কৰি মিলাব পৰা নাই। পিছত আকৌ খুলি মেলি আকৌ এবাৰ মিলালোঁ, আকৌ এবাৰ ঠিক কৰিলোঁ, আকৌ খুলিব লগা হ'ল। তাৰপিছত গৈ থৈ এনেকৈ গোটেইখিনি ফিটিং কৰিলোঁ। তাৰপিছতে এটা বস্তু ঠিক নহ'ল, ওপৰৰ দুখন প্লেট দি থৈ দিছোঁ মই, তলত এখন প্লেট দিব লাগে। আকৌ খুলি মেলি মানে আকৌ ফিটিং কৰিব লগা হ'ল। গৈ থৈ আকৌ মানে তললৈ আকৌ প্লেটখন নমাই আনি কেনে আকৌ তলত ধুনীয়াকৈ দিব লগা হ'ল। তাৰমানে বস্তুটো দেখি কিন্তু ভালেই লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন মোক কমেণ্ট কৰি বাৰু। আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে, বেছি দাম নহয়, মানে কম জেগাতে বস্তুখিনি ধুনীয়াকৈ সামৰি থ'বৰ কাৰণে বহুতেই ধুনীয়া, ভাল, আৰু দেখাটো মানে এটা বেয়া লগা নাই। ফাইনেলি মই এইটো ফিটিং কৰিলোঁ। আৰু এইবিলাক ষ্ট'ৰেজবিলাক ভালেই, বেয়া নহয়, বহুতখিনি বস্তুৱে মানে যাব, আৰু কম জেগাতে হোৱাকৈ। আৰু এইটো হৈ গ'ল ফাইনেলি এইটো। আৰু এইটো ঠিক কৰি উঠি দেখিলোঁ যে ইমান জোৰকৈ বৰষুণ দিছে, আৰু বৰষুণ দিয়া দেখা পাই ভাবিলোঁ এটা ভিডিঅ' নকৰোঁ কিয়, সেইকাৰণে কৰিলোঁ। আৰু মানে বৰষুণৰ বতৰত গৰম চাহৰ সৈতে গৰম পকৰি আৰু বিচনাখনৰ বাহিৰে আৰু বেলেগ একোৱেই মনলৈ নাহে মোৰ। আনৰ কেনেকুৱা নাজানো, আপোনালোকৰ কেনেকুৱা বাৰু লাগে জনাবচোন। এই বৰষুণৰ বতৰত মোৰতো বৰষুণৰ বতৰত অকল বিচনাখন আৰু গৰম চাহ পকৰি এইবোৰৰ কথাই মনলৈ আহে। আজিলৈ ভিডিঅ'টো ইমানতেই। ষ্ট'ৰেজটো কেনেকুৱা লাগিছে সকলোৱে জনাবচোন মোক এবাৰ। আৰু এই বৰষুণ বতৰ আপোনালোকৰ ফালে বাৰু বৰষুণ দি আছেনে, সেইটোও জনাবলৈ পাহৰি নাযাব। আজিলৈ ভিডিঅ'টো ইমানতেই। বাই বাই, নেক্সট ভিডিঅ'ত লৈ দেখা হ'ব আৰু।